Hello everyone, welcome back to my channel. Etia moi pura haji kasi pura ulaisu. Ya kanfuli pindisi kiman dinor murot. Tia moi jabolo ulaisu, koloi jabolo ulaisu. Etia nako apnaloke video ti sai thakibo aru apuni jodi mur channelot notun hoy tenale subscribe kori dibo dei. Jodi video tu bhal lage tenale bolok aji moi koloi jao apnalokok loi jao. Bye bye, log pai asu direct pura jagat. And moi ahi palu the flavors of northeastot aru eikhon ase beltola tinialit ase apnaloke ahibo pare bolok etia apnalok moi bhitor ongko bhal dore dekhai diu eya sauk এই টেস্টি yellow কেক টু প্রিয়াঙ্কাই নিজ হাতেরই বনাই আনিছে আমার কারণে তো আমি এতিয়া খাম এই নবুড়া মই পুরি এক ডিজাইন মানিছে फोटो उठा ड्रैगन चिकेन ट्राई करी सल्टी टेस्ट मैं भाविसिलु जे जेहेतु ड्रैगन चिकेन হয় এটো তো ইয়ার পৰা জু লাবো কিন্তু জুইটো নুলাল तो बाद दियक जुइटु बाद दियक खाब लागे एटु আছে पनीर बटर मसाला एटु पनीरर आइटम হয় আৰু এটু আছে চিকেন চিকেনটো দেখিয়ে পুরা জিভাৰ পানী পৰি গৈছে ও यम আৰু এটু লৈছো ভেজ পোলাও আৰু লৈছো আমি সফট বাটাৰ ৰুটি এতিয়া মই ফাৰ্স্ট ট্ৰাই কৰিম বাটাৰ ৰুটি আৰু পনীৰৰ ডিশটো पनीर पूरा सॉफ्ट होइसे आरो देखिबले बगा होৱাৰ কাৰণটো হৈছে ইয়াত হৰিহৰ বটা আৰু বাদাম দিছে মোৰ খাই এনুকা লাগিছে আৰু পুৰা ৰুটিখিনো পুৰা সফট হৈছে তো ওভাৰঅল ঠিকে আছে আপোনালোকে আহিলে ট্ৰাই কৰিব পাৰে ইয়াত পনীৰৰ ডিশটো কিন্তু অলপমান নিমখ কম হৈছে যেন লাগে কিন্তু ভাল হৈছে नेक्स्ट एटे ट्राई करिम भेज पुलाव आरु चिकेन तो देखिबले तो खूब भाले लागिसे बहुत टेस्टी लागिसे यम तो खाइ चाও केनुका लागिसे पुलावत एवलगे व्यवहार करिसे मटर किसमिस काजू बादाम एबुर आरु अकमान मीठा फ्लेवर लागिसे जेतु पुलाव হয় आरु चिकेन खिनो खूब टेस्टी होइसे पुलावर लगत चिकेनर कम्बिनेशन इज वेरी गुड
আপোনালোকে দেখিয়ে গম পাইছে চাগে যে চিকেনখিনি কিমান য়ম হ'ব তো মই বেলেগত আগতে ট্ৰাই কৰিছোঁ কিন্তু বেলেগৰ চিকেনবিলাক অলপ মিঠা মিঠা ফ্লেভাৰ থাকে কিন্তু ইয়াত নাই মিঠা ফ্লেভাৰটো সিমান পুৰা লিমিটেড বেলেঞ্চত আছে চ' আপোনালোকে ইয়ালৈ আহিলে ট্ৰাই কৰিব পাৰে খানা পিনা হৈ গ'ল আৰু এতিয়া বিল দিয়াৰ টাইম আহিছে বিলটো বা কোনে দিব নাজানো আৰু মানে বিলটো দিব নাপালে ভাল পাওঁ আৰু ইয়া চব দিছে চব তো আপোনালোকে ইয়ালৈ আহিব পাৰে আৰু বেছি প্ৰাইজো নলয় ৰিজনেবল হয় 1000ৰ ভিতৰতে আপোনালোকে ইয়াতে পুৰা পেট ফুল কৰি খাব পাৰে তিনিজনৰ কাৰণে আৰু ইয়াত অসমীয়া থালিও পোৱা যায় ইয়াত আপোনালোকে হাঁহৰ মাংস পাব গাহৰি মাংস পাব খৰিচা পাব সকলোখিনিয়ে অসমীয়া থালি পাই যাব তো আপোনালোকে দ্য ফ্লেভাৰ্ছ অফ নৰ্থ ইষ্টলৈ আহিব পাৰে তো আজিলৈ আহিছোঁ লগ পাম অন্য এটি ব্লগত থেংক ইউ এণ্ড বাই বাই